হাই হেল্ল' নমস্কাৰ আমাৰ এটা নতুন ইউটিউব ভিডিঅ'লৈ আপোনাৰ সকলোকে স্বাগতম জনাইছোঁ। গুৱাহাটী ফুৰিব যাব ওলাইছোঁ মানে এবাৰ গুৱাহাটীখন বহুত দিন দেখাও নাই একবাৰ আমি আৰু আপোনালোকক ভিডিঅ' দিয়া নাই আমি বহুত দিন হ'ল সেইকাৰণে এটা যিকোনো এটা ভিডিঅ' এটা দিওঁ মানে বহুত দিন হ'ল সেনে কণ্টেণ্টো পোৱা নাই আমি বহুত দূৰলৈ ফুৰিবও যোৱা নাই সেইকাৰণে এতিয়া মানে ওচৰতে গুৱাহাটীৰ পৰা আহিম। চ' এতিয়া মানে আমি দিবকৰ আৰু মই যাম বাকী লগগিলা নাই। চ' আমাৰ গাড়ী থৈ দিছোঁ মই চলাব নাজানো এতিয়ালৈকে আমাৰ ছাৰে চলাই থাকে। ছাৰ ভালকৈ চলাব জানা আছেনে? এই ছাৰে জানে ছাৰে বোলে ভালকৈ চলাব জানে কিন্তু মই নাজানো। চ' এলটো মাৰছোঁ মানে এতিয়া আমি হালধীয়া দি এল মাৰছোঁ। চ' মাৰিব লাগে ৰঙা ব্লেক টিপ আমি মাৰছোঁ হালধীয়া কিন্তু উপায় নাই টেনশ্যন নাই গাড়ী পুৰা মাছ চলাই আছোঁ বডি বনোৱা নাই এতিয়ালৈকে বডি বনাম। চ' এতিয়া আমি গুৱাহাটী যাওঁ কি দেখাব পাৰোঁ আপোনালোক দেখাই থাকোঁ। চ' বলক আমাৰ লগত। চ' গাইজ এতিয়া আমি গৈ আছো ৰাস্তা চাওক মজা আৰু ধুনীয়া। চ' এইখন আপোনাৰ চালে গমে পাই যাব আমিনগাঁওলৈকে 11 কিলোমিটাৰ গুৱাহাটী 25 কিলোমিটাৰ দেখাই আছে। চ' বলক। চ' গাইজ আমি আহি পালোঁ এতিয়া জালুকবাৰী মানে আমি অভাৰ পিছত বহি আছোঁ। চ' মানে ইয়াৰ পৰা আমি মানে গুৱাহাটী এণ্ট্ৰি কৰিলোঁ। গুৱাহাটী মানে আমি কি হৈ যাম বাইপাছ হৈ যাম। চ' আপোনালোকক আমি দেখাই আছোঁ মানে গুৱাহাটীৰ এক্সপ্ৰেছ হাইৱে এতিয়া মানে বনাই আছে বহুত দিন অহা নাই কিন্তু আজি আহিছোঁ আপোনালোকক দেখাই আছোঁ অধি ডাইৰেক্ট অধি যাব পাৰি খানাপাৰা একদম পুৰা শ্বিলং যাব পাৰিম। এতিয়া নাযাওঁ গুৱাহাটী এনেকৈ যাম যাই পেলাই অলপমান তাৰমানে আগেৰে যাম নাৰ্চাৰী বুলি কয় নাৰ্চাৰীতে সোমাম পানী ল'ম মালিগাঁও ওলাম ডাইৰেক্ট কাৰণ অধি গ'লে যেনেকৈ যাম এটলিষ্ট আধা হ'লেও কমব। চ' এতিয়া যাই থাকোঁ বলক। গাইজ এতিয়া আমি গৈ থাকো অহৰে গ'লে মানে ট্ৰেফিক জামটো দূৰৰে কথা একো নাই আৰু ৰাস্তা বনাইছে আৰু চাওক না কি বম ডাঙৰ ৰাস্তা ক'ব গ'লে আমাৰ ভাষাত ক'ব গ'লে বম ডাঙৰ মানে যাব পাৰি আৰু গাড়ী আৰু চ' এইটো ৰাস্তা মানে মজা আৰু সুধি যাওঁ এতিয়া মানে এনেকৈ ভিতৰে যাই মালিগাঁও ওলাই দিম ডাইৰেক্ট। চ' আমি এতিয়া আহি পালোঁ মালিগাঁও ইয়াৰ পৰা অলপমান চাগে ট্ৰেফিক পাম আৰু কি কৰিব আৰু গুৱাহাটীত এণ্ট্ৰি কৰিলে এনেকুৱা ট্ৰেফিক ন কৈছোঁ আৰু মাথা গৰম হৈ যায়। এখন চিনেমা চাব আহিছোঁ চিনেমাখন চাকচোন এইখন দেখাই দিছোঁ নহয় এইখনতো ৰিলিজ দিয়েই নাই বৰ্তমান 25ত দিব। আমি মানে চিনেমা দুখন চাব আছিলোঁ এখন গুলু ফিল্ম আৰু 2 নম্বৰখন হ'ল কি আছিলে ব্ৰহ্মাস্ত্ৰ সেইখন চাম বুলি আহিছিলোঁ কিন্তু একো নাই দেখোন পোষ্টাৰে লগা নাই ইয়াতে আমি চাওঁতে সোনকাল হৈ গ'ল না সেইকাৰণে খতম হৈ গ'ল পাই চাওঁ কি কৰোঁ এতিয়া যদি ভাল লাগে চাম আৰু ক'ৰবাত দেখা। চ' মানুহটো নাই মানে লাঞ্চ টাইমত গৈছে লাঞ্চ টাইম হোৱালৈকে আমি ৰখোঁ অলপ। চ' টেনশ্যন ল'ব নালাগে এতিয়া আহি ৰখি আছোঁ। লাগি আছে না চাগে অ' ব্লু ফিল্ম চলি আছে পোষ্টাৰ মাৰা আছে আৰু কিবা এটা লেখা আছে এইটো কি ঘোষ্ট অফ মাই ফিল্ম কিবা এই দুখন মানে এইখন চাগে কি বা নাজানো আৰু এতিয়া পাওঁ নে নাপাওঁ চাওঁ টিকট নাপালে বেলেগত চাম আৰু অলপ কাম আছে আপোনালোক দেখাই আছোঁ ব্লগটো চাই থাকক আমাৰ। ৰ'জ চালা টিকট মানে কাটিব পৰা নাই মানুহটো অহা নাই চ' অলপ ফুৰি আছোঁ কাষত যাই পেলাই বেয়া ফুৰি আছোঁ। কি বুলি কয় এইখিনি পল্টন বজাৰৰ মানে ট্ৰেইন ষ্টেচনৰ সন্মুখৰ গলিটোত মানে কাপোৰৰ গলিটোত ঘূৰি আছোঁ। এই দিবকৰ নহয় পেলালি নেকি আগৰ চলি পেলাই দিছে কিনা এটা পেলাইছে আৰু ক'ব নোৱাৰি। ইয়াত কিবা কিবি পায় আৰু তাৰমানে চাব আহিছোঁ দেই কিনিব হোৱা নাই জাষ্ট চিনেমা চাম মানে চলোৱা নাই দেখি অলপ ঘূৰি আছোঁ। এটা বেপাৰী বঢ়িয়া নে ভাল খবৰ ভাল যাই আছোঁ অলপমান ফুৰি লওঁ চলিবাটো কৈ দি আজি মানে ট্ৰেইনখন চলাম মানে আজি মই ড্ৰাইভাৰ হ'ম মানে আমি কি হ'ল টিকটৰ কাউণ্টাৰত আহি মানুহ ৰখিলোঁ দে 1 ঘণ্টা ৰখিলোঁ না ছাৰ মিনিমাম বেছি হ'ল 1 ঘণ্টা ৰখিলোঁ। চ' পল্টন বজাৰত ষ্টেচনটো চাই লওঁ মই আজিলৈকে ট্ৰেইনতে উঠি পোৱা নাই ছাৰে উঠিছে কিন্তু মই উঠি পোৱা নাই। চ' ট্ৰেইন লাইনটো আপোনালোকক দেখাই দিওঁ মানে ইয়াৰ ষ্টেচনটো। অ' ট্ৰেইন ড্ৰাইভাৰ দৰ্জাখন খুলি দি আৰু সোমাই যা কি মানে হা লগ কৰা আছে লোক কৰা আছে নেকি তই কি যাব পাৰিবি নেকি ট্ৰেইনত আজি ঠেলাই দি অলপ ঠেলাই দি নহয় নিহিলেই দেখোন ট্ৰেইন চলাই দৰ্জা খুলিব গৈছিল খেচি নহয় পুলিচে তাই পিছৰ পৰাই। চ' ফাল্টু কৰি গ'লে ভিডিঅ' বনাই আছে বেয়া চেয়া নাপাব আৰু ৰিলচ চিলচ বনাব পাৰি ইয়াতে মানে আজি মই ফাৰ্ষ্ট দেখিলোঁ দেই জীৱনত মানে কাষেৰে যাই থাকোঁ আহি পোৱা নাছিলোঁ। চ' ভিডিঅ'টো ভাল লাগিছে নে নাই ক'ব আৰু গুৱাহাটী আজি অলপমান মানে দেখাব ট্ৰাই কৰি আছোঁ চিনেমাখনো দেখাম
চ' আৰু কিবা কিবি দেখাই থাকিম আৰু আজি চাই থাকক আমাৰ ভিডিঅ'টো বহুত দিনৰ মূৰত ট্ৰেইন লাইনতো আহিলে আপোনালোকৰ চাওক এই দুটা দেখিছেনে এই দুটা মানে লাগি যায় জোৰা লাগি যায় মানে ট্ৰেইনততো ইয়াততো মানে গাঁঠি মাৰা একো চিষ্টেম নাথাকে এই দুটা লাগি যায় মানে ট্ৰেইনখন লাগি যায় আৰু এই হুকটো লাগি যায় এইটো হুকটো দেখিছেনে এই দুটা লাগি যায় মানে দব্বা গিলে এনেকে লগ হৈ থাকে আৰু চ' তেনেকে যাই থাকে আৰু ট্ৰেইনখন মানে লং হৈ যায় মই আজিলৈকে ট্ৰেইনতো উঠিব নাই আৰু যিমানটা দব্বা লগাব পাৰে আমি সিমানটা লগাব পাৰি আৰু মানে এই চিষ্টেম গাইজ চাওক না অলপো লেতেৰা নাই আজিকালি মানে বহুত চাফ চিকুণ কৰি ৰাখে ট্ৰেইন ষ্টেচন গিলা চ' এইটো মানে নৰ্থ ইষ্টতো মানে এইটোৱে হেড ক'ব গ'লে ত' লিফ্ট চিফ্ট লগাই দিছে ধুনীয়াকে মানে যাত্ৰীগিলাৰ কষ্ট নাই আৰু এইটো মই জিংগেছ উঠি আছো লিফ্টত ত' আপোনালোক দেখাই আছো আৰু ভিডিঅ'টো কেনে লাগিছে নাজানো আজি মানে আমি মানে ট্ৰেইন গুৱাহাটীৰ যোনটো মেইন ট্ৰেইন ষ্টেচন গুৱাহাটী মানে তো ইয়াত মানে চাফ চিকুণ মানে মানুহগিলা যাত্ৰীগিলা ৰখি আছে ইয়াত এতিয়া যাব হোৱা নাই আৰু চ' এলাউন্স কৰি আছে চ' বলক আৰু যাম ট্ৰেইন কৰি গিলা ফোনটো চাই লওক এইটো কি আছে ছাৰ আহি পালে দাদা লাঞ্চ টাইমৰ পৰা কিমান টাইম ৰখিলি ছাৰ 1.5 ঘণ্টা ৰখিলোঁ চ' এতিয়া টিকট পাই গ'লোঁ টিকট আহি গ'ল চ' এতিয়া আমি চিনেমা চাম মজাকে চ' আগে এটা কাম আছে সৰু সুৰা কাম সেইটো কৰি আহোঁ মানে আপোনালোক দেখাই আছোঁ এখন মানে বেলেঞ্চ কিনিব লাগে চ' এইখন কিনিব যাওঁ কিনি আহি বঢ়িয়াকৈ চিনেমা চাওঁ তাৰ পৰাই আৰু কিবা কিবি দেখাম চ' চাই থাকক আমাৰ আমি মানে যিটো কিনিব আহিছো কিনিলো এতিয়া মানে গৈ আছো দেৰি হৈছে মানে অলৰেডি মানে 5টাত আছিল চিনেমা এতিয়া আমাৰ বাজিছে 5:30 চ' তাড়াতাড়ি যাওঁ আৰু যাই পেলাই চাব লাগে চিনেমাখন বহুত ভাল হৈছে চিনেমা আৰম্ভ হৈছে 5টাত এতিয়া আমাৰ বাজি 5:30 মানে ফুৰিব গৈছিলোঁ যাওঁতে দেৰি হৈ গ'ল এতিয়া তাড়াতাড়ি আহিছোঁ বিবাহৰ এইটো আগত আন্ধাৰ হৈছে অলপমান কোৱালিটি বেয়া চ' এতিয়া যাওঁ চিনেমাখন চাওঁ কেনে লাগিছে অসমীয়া চিনেমা চাই ভাল লাগিব ব্লু তহঁতে যে কৈছিলে কামটো মই কৰিম দে ক'ত কেনেকৈ কৰা মোক জনাবি ব্লু হ'লে মানে চালোঁ চিনেমাখন চিনেমাখন বেয়া লগা নাই কিন্তু আপোনালোকে 18+ হ'ব লাগিব তেতিয়াই এই চিনেমাখন চাব পাৰিব নহ'লে চাব নোৱাৰে মানে সেইখিনি মানে কি চিনেমাখনৰ এটা ৰিয়েলিষ্টিক আছে সেই ৰিয়েলিষ্টিকটোৱে দেখাইছে মানে ইয়াতে আৰু সেইটো চাবৰ কাৰণে আপোনালোকে 18+ হ'ব লাগিব 18+ হ'লে চাব আহিব পাৰিব মানে আৰু চিনেমাখন বেয়া লগা নাই কিন্তু আপোনালোকে গাঁৱৰ ফিল্ম হয় চ' মানে চিনেমাখন চাই ভালো লাগিল এতিয়া আমি যাই থাকোঁ কিবা এটা খাব লাগিব একো খোৱা নাই চ' মানে চিনেমা চালোঁ আৰু চিনেমা চাই এতিয়া ওলালোঁ যাবলৈ অসমীয়া চিনেমা হিচাপত হাউচফুল মানে সঁচাই ভাল হৈছে চিনেমাখন মানে এটা বেলেগ টপিকৰ ওপৰত বনাইছে চিনেমাখন চাই বহুত ভাল লাগিল এতিয়া মানে অসমীয়া চিনেমা যে এনেকুৱা হাউচফুল হ'ব আমি ভাবাই নাছিলোঁ বহুত ভাল লাগিছে অসমীয়া চিনেমা মানুহে চাব আহিছে যে এতিয়া আমি ঘৰলৈ গৈ থাকোঁ ট্ৰেফিক জাম আৰু মাথা চাথা গৰম হৈ যায় এনেকুৱা ট্ৰেফিক জাম কিন্তু এটা কথা ৰাতিৰ গুৱাহাটী চাই বহুত বেছি ভাল লাগে কিন্তু কি হ'ব ইমান ট্ৰেফিক ন মাথা গৰম হৈ যায় এই যদি ট্ৰেফিকখিনি নাথাকিলে হয় আৰু ভাল লাগিল হয় চ' এতিয়া আমি এখন মানে বিৰিয়ানী চেণ্টাৰত আহিছোঁ বিৰিয়ানীটো খাই লওঁ ইয়াত চ' আমি এতিয়া বিৰিয়ানী খাব আহিছোঁ ছাৰ খা নেকি ভোক লাগিছে আমাক চ' এতিয়া খাই লৈ ভিডিঅ'টো এটা মোক কওঁ লাইক খাওঁ আৰু একো খাওঁ নাই মানে ৰাতিপুৱা